6 মে 1984 চন অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। অল মিচিং ষ্টুডেণ্ট ইউনিয়ন, যাৰ বৰ্তমানৰ নাম PMPK আৰু অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ বিষয়ববীয়াসকলে তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ওচৰত কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। এই দাবীসমূহৰ 10 নম্বৰত দাবী উত্থাপন কৰিছিল যে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এই 3 দিন আলি আই লৃগাঙৰ বাবে ৰাজ্যৰ গেজেটেড বন্ধ ঘোষণা কৰিব লাগে। দিন উকলি গৈ থাকিল। সেই স্মাৰকপত্ৰত আলি আই লৃগাঙৰ বন্ধ দাবী কৰি স্বাক্ষৰ প্ৰদান কৰা তেতিয়াৰ অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক ডাক্তৰ ৰণোজ পেগু 2017 চনত ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক হ'ল। 2021 চনৰ 10 মে তাৰিখে তেখেত ভৈয়াম জনজাতি ও পিছপৰা শ্ৰেণীৰ জনকল্যাণ আৰু শিক্ষামন্ত্ৰীৰ দায়িত্বও লাভ কৰে। মন্ত্ৰীভাৰ পোৱাৰ পিছতে আলি আই লৃগাং সন্দৰ্ভত তেখেতৰ সুৰ সলনি হয়। মিচিং সম্প্ৰদায়ৰ মানুহ চাকৰি কৰা মানুহখিনিকে ছুটিটো লাগে আৰু চাকৰি কৰা মানুহৰ সংখ্যা আমাৰ কম নিচেই, গতিকে তেওঁলোকৰ কাৰণে ৰেষ্ট্ৰিক্টেড হলিডেটো আহক আজিৰ ভিডিঅ'ত এই সম্পৰ্কে বহলাই আলোচনা কৰোঁ। ভিডিঅ'ৰ জনসংখ্যাৰ হিচাপটো 2011 চনৰ লোকপিয়ল অনুসৰি কৰা হৈছে। মিচিং বানেকেবাঙৰ অনুসৰি দনিনানৰ নিৰ্দেশ মতে আবতানিয়ে ছিক্কিম কেদে বা কছগ্যাংগ মানে লক্ষ্মী দেশৰ পৰা আমলি মানে কঠি আনি পৃথিৱীত স্থাপন কৰিলে। আবতানিয়ে আকৌ এবাৰ আঙথাকা ৰাজ্যলৈ ঘূৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰাত দনিনানে পৃথিৱীলৈ আহি কজুম কজে দেশৰ খাদ্যশস্যৰ কথা কোৱাত আবতানিয়ে সেই দেশলৈ গৈ ধান, গোমধান, কচু, নিয়েণ্টি, আনাক, কামৰালি আদি বীজ আনি পৃথিৱীত সিঁচিলে। আৰু দনিনানৰ কথা মতে 5 দিন গেনা কৰি 5ম দিন পথাৰলৈ গৈ দেখিলে যে শস্যবোৰ চৰাইবোৰে খাই শেষ কৰিলে। তাতে আবতানিয়ে দুখত কান্দি থকা অৱস্থাত হাবিৰ পৰা ধনুকাৰেৰে সুসজ্জিত এজন যুৱক ওলাই আহিল। আবতানিৰ কন্দাৰ কাৰণ জানি যুৱকজনে কাৰেৰে কুকুৰা আৰু কপৌ চৰাইবোৰ মাৰি পেলালে। আবতানিয়ে গম পালে যে সেই চৰাইবোৰ আছিল শস্য নষ্টকাৰী তাঁৰ। আবতানিয়ে সেই চৰাইবোৰৰ বুকু ফালি কঠীয়াবোৰ উলিয়াই পুনৰ সিঁচি দিলে আৰু এইবাৰ শস্য নষ্টকাৰী তাঁৰৰ পৰা শস্যক বচাই ৰাখিবলৈ খেতিৰ চাৰিওফালে 4ডাল পিৰ বনেৰে পদুমদুম নাম পদ্ধতিৰে শস্যখিনি ঘেৰিলে। ইয়াৰ পিছত তাৰ আৰু অপদেৱতাই পিৰ পাৰ কৰি খেতি নষ্ট কৰিব নোৱাৰিলে। খেতি নদন বদন হ'ল। আবতানিয়ে প্ৰথমে কঠীয়া সিঁচা দিনটো হৈছে লিউলুক বা লিগত বা লিগাং আৰু পেট ফালি পুনৰ সিঁচা কাৰ্য হৈছে লিগলেন বা লিগলেন। আবতানিয়ে কঠীয়া সিঁচা সেই দিনটো আছিল ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। সেয়েহে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ আলি আই লৃগাং উদযাপন কৰা হয়। সেই দৃষ্টিকোণৰ পৰাই আলি আই লৃগাং মিচিংসকলৰ কেৱল এটা কৃষিভিত্তিক উৎসৱেই নহয়, জনবিশ্বাস, ৰীতি নীতি আৰু পৰম্পৰাৰো উৎসৱ। মিচিংসকল হৈছে অসমৰ দ্বিতীয় বৃহৎ জনজাতি। জনসংখ্যা 6,80,424 গৰাকী। এই লোকসকলে অসমৰ প্ৰতিখন জিলাত কম বেছি পৰিমাণে বসবাস কৰি আছে। ইয়াত তালিকাখন দিছোঁ, আপোনালোকে পজ কৰি চাব পাৰে। মিচিং হৈছে অসমৰে ভূমিপুত্ৰ। হাজাৰ বছৰৰ পুৰণি বাসিন্দা মিচিংসকলে অসম চৰকাৰৰ পৰা ইমানখিনি সন্মান পাব যোগ্যতা ও অধিকাৰ আছে। সকলোৱে লৃগাঙত নিজৰ ওচৰে পাজৰে থকা অনা মিচিংসকলকো চামিল কৰিব বিচাৰে। বিভিন্ন স্থানত চাকৰি কৰা মিচিংসকলে অন্ততঃ লৃগাঙৰ দিনাখন মিচিং আৰু অনা মিচিং বন্ধু বান্ধৱসকলক নিমন্ত্ৰণ জনাব বিচাৰে, কিন্তু নোৱাৰে, কাৰণ বন্ধ নাই। স্বগৃহৰ পৰা আঁতৰি থকা মিচিংসকলে লৃগাঙৰ দিনাখনত নিজ নিজ ঘৰলৈ যাব নোৱাৰিলেও লৃগাং মানিব বিচাৰে। অসমৰ দ্বিতীয় বৃহৎ জনজাতিৰ জাতীয় উৎসৱটো ৰাজ্যভিত্তিক হোৱাটো উচিত আৰু যুক্তিসংগত। সেয়েহে লৃগাঙৰ ৰাজ্যিক বন্ধৰ আৱশ্যকতা আছে। মিচিংসকলৰ দাবী বহুত আছে, কিন্তু সেই দাবীবোৰ পূৰণৰ বাবে কোনোদিন অসাংবিধানিক কাৰ্যকলাপ কৰা নাই। মিচিংসকল সদায় শান্তিপ্ৰিয় আছিল আৰু শান্তিপ্ৰিয় হৈ থাকিব। সেয়েহে আমিও আশা কৰোঁ আমাৰ সত্তাক প্ৰতিনিধিত্ব কৰা দিশবোৰ চৰকাৰে নিজে এখোজ আহি স্বীকৃতি প্ৰদান কৰিব লাগে, কিন্তু নকৰে। অসমৰ 2,78,000 বিহাৰী ভোজপুৰীয়া অসমীয়া লোকৰ বাবে ছট পূজাৰ বন্ধ দিয়ে। 5,95,000 নেপালীভাষী অসমীয়াৰ বাবে ভাতৃদ্বিতীয়ৰ বন্ধ দিয়ে। 54,000 বুদ্ধ ধৰ্মাৱলম্বী লোকৰ বাবে বুদ্ধ পূৰ্ণিমাৰ বন্ধ দিয়ে আৰু 20,000 শিখ অসমীয়াৰ বাবে গুৰু নানক জয়ন্তীৰ বন্ধ দিয়ে। তেন্তে 6,80,000 মিচিংসকলৰ বাবে আলি আই লৃগাঙক বন্ধ দিয়াত চৰকাৰৰ আপত্তি ক'ত? ডবুৰ পূজাৰ বন্ধটোতো কালত বুকুত হেৰাই গ'ল। চৰকাৰে সদায় মিচিংসকলক মাইহাৰা দৃষ্টিৰে চাই আহিছে। তাতে আৰু এখোজ আগবাঢ়ি চৰকাৰে আলি আই লৃগাঙৰ পিছদিনাখনে মেট্ৰিক পৰীক্ষাও পাতে। 2016 চনৰ আলি আই লৃগাং আছিল 17 ফেব্ৰুৱাৰীত আৰু মেট্ৰিকৰ ইংৰাজী পৰীক্ষাটো আছিল 18 ফেব্ৰুৱাৰীত। জাতীয় সংগঠনবোৰে মেট্ৰিক পৰীক্ষাৰ দিন পিছুৱাই দিবলৈ দাবী জনাই 2015 চনৰ 16 ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। লৃগাঙৰ ৰাজ্যিক বন্ধ দাবী জনাই এনে স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে, কিন্তু ফল ধৰা নাই। এই বৰ্ষও আলি আই লৃগাং আছে 14 ফেব্ৰুৱাৰীত আৰু মেট্ৰিকৰ ইংৰাজী পৰীক্ষাটো আছে 16 ফেব্ৰুৱাৰীত। শিক্ষা বিভাগৰ গুৰিত কিন্তু একালত আলি আই লৃগাঙৰ বন্ধ দাবী কৰা আমাৰ নেতাই আছে, কিন্তু তেখেতেও বিষয়টো গুৰুত্ব প্ৰদান কৰা নাই। এতিয়া আকৌ কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া একা এষাৰে ক'লে যে তই ৰাজহুৱাকৈ ঘোষণা কৰিয়া আৰু অতি সোনকালে আমি চৰকাৰী নটিফিকেশ্যন কৰিম আৰু আলি আই লৃগাঙত 10খন জিলা বন্ধ দিম।
তাত কিন্তু আমি মুঠে সন্তুষ্ট নহয়। আমাক ৰাজ্যিক বন্ধ লাগে, কাৰণ মিচিং মানুহ সেই 10খন জিলাতে সীমাবদ্ধ হৈ থকা নাই। অসমৰ গোটেই জিলাত মিচিং মানুহ সিঁচৰতি হৈ আছে। বিশেষ একো জটিলতা নাই। এছামে ক'ব বিচাৰে যে এটা ফিক্স দিনত আলি আই লৃগাং নোহোৱাৰ বাবে বন্ধ দিয়াত সমস্যা আছে। তেখেতসকলক ক'ব বিচাৰোঁ যে ছট পূজা, ভাতৃদ্বিতীয়া, বুদ্ধ পূৰ্ণিমা, দুৰ্গা পূজা, লক্ষ্মী পূজাৰো কোনো ফিক্স দিন নাই। অসমীয়া মাহ আৰু চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি বন্ধ দিয়া দিনবোৰত গ্ৰেগৰিয়ান কেলেণ্ডাৰত কোনো ফিক্স দিন নাই। তাৰ মাজতেই যদি সেইবোৰৰ বন্ধ দি আহিছে, তেন্তে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ নিৰ্ধাৰণ কৰাত চৰকাৰৰ কি অসুবিধা আছে? মন কৰিলেই চোন চৰকাৰৰ ইচ্ছা নাই, সেয়েহে দিয়া নাই। মোৰ বোধেৰে ইয়াৰ কাৰণ তিনিটা। প্ৰথম কাৰণটো হৈছে লৃগাঙক ৰাজ্যিক বন্ধ ঘোষণা কৰিবৰ বাবে চৰকাৰক মিচিং ৰাইজে বা নেতৃবৰ্গই যেনে ধৰণৰ হেঁচা প্ৰয়োগ কৰিব লাগে সেই হেঁচা প্ৰয়োগ কৰিব পৰা নাই বা কৰা নাই। দ্বিতীয়টো হৈছে মিচিংসকলৰ বৰ্তমান বহুতো দাবী আছে। ইয়াৰ ভিতৰত 6 শিডিউল, মিচিং লেংগুৱেজ টিচাৰ, LP স্কুলত মিচিং মিডিয়াম আৰু আলি আই লৃগাঙৰ ৰাজ্যিক বন্ধই প্ৰদান। এই কথা সত্য যে উপৰোক্ত সকলোবোৰ দাবী একেলগে হোৱাটো সম্ভৱ নহয়। সেয়ে কিজানি নেতৃবৰ্গই লৃগাঙৰ বন্ধতকৈ আন এটা দাবীৰ পূৰণক বেছি অগ্ৰাধিকাৰ দিছে। তাৰ বাবেই লৃগাঙৰ বন্ধ নিদিয়া কাৰ্যক সহ্য কৰি নীৰৱে আছে। আৰু তৃতীয়টো হৈছে নতুবা নেতৃবৰ্গই গোটেই বিষয়টো এৰাই চলিব বিচাৰে, কেৱল নিজৰ পদ আৰু ক্ষমতা ধৰি ৰখাৰ স্বাৰ্থত ৰজাঘৰীয়াৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰা নাই। ন্যায্য দাবীৰ প্ৰাপ্তিৰ বাবে মিচিংসকলে সদায় শান্তিৰ পথ গ্ৰহণ কৰি আহিছে আৰু কৰি যাব। মিচিংসকলৰ মনৰ কথা চৰকাৰক জনাবলৈ বিধানসভাত 5জনকৈ মিচিং জনপ্ৰতিনিধি আছে। দল যিয়েই নহওক, এক মিচিং এক সন্তান। মিচিঙৰ জাতীয় স্বাৰ্থত আপোনালোকে সকলোৱে একেলগে মাত মাতিবই লাগিব। উত্তৰ পুৰুষৰ বাবে আজিয়েই সেইবোৰৰ বাট মুকলি কৰি নগ'লে অনাগত দিনবোৰত আৰু অধিক জটিলতা আহি পৰিব। মিচিং ৰাইজ আপোনালোকলৈ আশাৰে বাট চাই আছে, সেয়েহে নীৰৱে আছে। সময়ৰ প্ৰয়োজন হ'লে গণতান্ত্ৰিক মৰ্যাদাৰ মাজেৰে দাবী কৰিবলৈ সকলোৱে ওলাই আহিব। ধৰ্ণা, আন্দোলন, বিক্ষোভ প্ৰদৰ্শন যদিও প্ৰতিবাদৰ সাংবিধানিক পন্থা, তথাপি সেইবোৰ মই ব্যক্তিগতভাৱে সমৰ্থন নকৰোঁ। কিন্তু দাবীৰ অন্তিম পৰ্যায়ত কেৱল সেইকেইটা বিকল্প থাকি গ'লে সেই পন্থাবোৰেৰে আগবাঢ়ি যাব লাগিব। আশা কৰোঁ চৰকাৰে মিচিংসকলক সেই পৰ্যায়লৈ নিনিয়ে, ইয়াৰ পূৰ্বে সমস্যা সমাধানৰ বিকল্প ব্যৱস্থা উলিয়াই ল'ব। আজিৰ ভিডিঅ'ত ইমানে, ধন্যবাদ।